হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই পুৰবী গাখীৰ আধা লিটাৰ লৈছোঁ। এয়া গাখীৰখিনি উতলাই ল'লোঁ। তাৰপিছত গেছটো বন্ধ কৰি দিম। তাৰপিছত দিম মই আগতে মই আধা লিটাৰ গাখীৰ ফটাই পেলাই পনীৰ বনাইছিলোঁ। তাৰে পানীখিনি পেলাই দিয়া নাছিলোঁ। সেই পানীখিনি ইয়াতে দি দিছোঁ এনেদৰে। যদি আপোনালোকে পানীখিনি পেলাই নিদি থৈ দিয়ে তেতিয়াহ'লে এনেদৰে দিব পাৰে। তাৰপিছত মই চাওক অকণ ফাটিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে দিম 2 চামুচ ভিনেগাৰ। ভিনেগাৰৰ সাপৰটোৰে 2 সাপৰ ভিনেগাৰ দি দিছোঁ। তেতিয়া পনীৰখিনি ধুনীয়াকৈ ওলাই যাব আৰু পানীখিনি এক্সট্ৰাকৈ ওলাই যাব। চাই থাকিব। অকণমান লৰাই দিছিলোঁ মই কৰচখনেৰে। চাওক অকণমান লৰাই দিছোঁ লাহেকৈ। দেখিছে ফাটিবলৈ আৰম্ভ কৰিছে। আপোনালোকেও এনেদৰে কৰি চাব। চাওক দেখিছে ওপৰত উঠি আহি আছে। এনেদৰে অকণমান সময় মই ঢাকি ৰাখিছিলোঁ। তাৰপিছত চাওক পানীখিনি এক্সট্ৰাকৈ ওলাই যাব ধৰিছে আৰু যিখিনি ক্ৰীম সেইখিনি পনীৰ হ'বলৈ আৰম্ভ কৰিছে। আধা লিটাৰ গাখীৰত বহুতখিনি পনীৰ ওলাই গৰু গাখীৰতকৈ। দেখিছে প্ৰায় হৈ গ'ল। এতিয়া মই চেকি ল'ম। চাওক পানীখিনি এক্সট্ৰা কৰি ল'লোঁ। চেকি ল'লোঁ। ইমানখিনি ওলাইছে আধা লিটাৰৰ। দেখিছে বহুতখিনি ওলাই। বাবু পনীৰ খাই ভাল পায় কাৰণে এনেদৰে বনাই দিছোঁ ঘৰতে। এদিন বনাই দিলোঁ, খাই পেলাই সি বৰ ভাল পালে। তাৰপিছত কৈছে আৰু বনাই দিয়া না মা। তাৰপিছত মই আধা লিটাৰ আনিলোঁ। আনি পেলাই এনেদৰে ফাটাই ঘৰতে বনালোঁ পনীৰ। খাবলৈও বহুত সোৱাদ হয়। তাৰপিছত এনেদৰে বগা কাপোৰ এখনত মই ধুনীয়াকৈ এইদৰে বান্ধি লৈছোঁ। বান্ধি পেলাই অকণমান পানীখিনি চেপি দিছোঁ। এনেদৰে হাতেৰে চেপি দিব। তাৰপিছত এক্সট্ৰা পানীখিনি পেলাই দিম। পনীৰখিনি কিন্তু ধুই ল'ব অকণমান। গাখীৰৰ পৰা ওলোৱাৰ পিছত অকণমান ধুই ল'ব, কাৰণ ভিনেগাৰ থাকে ন, অকণমান টেঙা টেঙা লাগিব পাৰে। মই এনেদৰে বান্ধি পেলাই থৈ দিলোঁ। তাৰপিছত কাটাখিনি দেখুওৱা হ'ল আপোনালোকক। কি পিছে হৈছে, হ'লেও বহুত হয়। তাতে মই ঘি 2 চামুচ দি দিছোঁ কেৰাহীটোত। তাৰপিছত পিঁয়াজ দিলোঁ। পনীৰখিনি এনেদৰে ভাজি ল'লোঁ আৰু 1 চামুচ ঘি দিলোঁ। দি পেলাই আদা নহৰুৰ পেষ্ট দিলোঁ আধা চামুচ। গতিকে অকণমানেই পনীৰ হৈছে। এনেদৰে ভাজি ল'ম এইখিনি। পিঁয়াজখিনি গতিকে মই আগতেই ভাজিলোঁ। অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি ল'ব। পনীৰে পিঁয়াজে একেলগে ভাজি ল'লোঁ মই। এতিয়া মই ইয়াতে বাদাম লৈছোঁ। আপোনালোকে নিজৰ জোখামতে ল'ব। তাৰপিছত কাজু লৈছোঁ। কাজু কমকৈও ল'ব পাৰে আপোনালোকে। এতিয়া মই ইয়াতে দিম খিচমিচ। কেইটামান। এইখিনি মই ভিজাই থৈছিলোঁ, ধুনীয়াকৈ তিয়াই থৈছোঁ। ধুই লৈ মিক্সিত পিচি লৈছোঁ। দেখিছে পেষ্টখিনি বনি গ'ল। এইখিনি দি দিছোঁ ইয়াতে। প্ৰথমতে মই ঘি দিলোঁ 2 চামুচ। তাৰপিছত দিলোঁ নহৰুখিনি। তাৰপিছত দিছোঁ বাদামৰ পেষ্টটো। এতিয়া দিছোঁ মই জিৰা গুড়া আধা চামুচ। জালুকৰ গুড়ি অলপমান। লাল মিৰ্চৰ গুড়ি, কাশ্মীৰী লাল মিৰ্চ। হালধি। বাতিটোত যিখিনি ৰৈছিলে বাদাম পিচি পেলাই, সেইখিনিত পানী ঢালি পেলাই মই ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত এতিয়া দিছোঁ মই গাখীৰ অকণমান আৰু অকণমান উতলিবলৈ দিছোঁ ধুনীয়াকৈ। উতলাৰ পিছত বাদামখিনি দি দিছোঁ পিঁয়াজৰ সৈতে। পনীৰখিনি দি দিছোঁ পিঁয়াজৰ সৈতে। এনেদৰে লৰাই চৰাই লৈছোঁ। এতিয়া দিম মই ধনিয়া পাত, মান ধনিয়া পাত, গোন্ধ ধুনীয়া ওলাই। তাৰপিছত অকণমান গৰম মছলা দি দিছোঁ।
এয়া ৰেডি হৈ গ'ল খাবলৈ। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকক ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড ফ'ল' মাই চেনেল। থেংক ইউ ভেৰি মাছ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ। এয়া